মই মানে ধেমাজি ছাবস্ক্ৰাইবাৰ কেইটামান লাগে কি ক'ব সাজন কাই আছে ধেমাজি ছাবস্ক্ৰাইবাৰ মোক কেইটামান লাগে এই কি ধেমাজি ছাবস্ক্ৰাইবাৰ কেইটামান আপুনি ৰিকুৱেষ্ট কৰি তোমালোকে যে ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা বা তোমালোকে ছোৱালীবিলাক চাই আছা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ জনাইছোঁ বহুত দূৰৰ পৰা আহিছে মই একেবাৰে সদৰ ডিষ্ট্ৰিক্টত ফুৰিব আহিছে বহুত দূৰৰ পৰা আহিছে ছাবস্ক্ৰাইব কৰি দিবা যদি 600 কিলোমিটাৰ অতিক্ৰম কৰি আহিছোঁ মোৰ লগত আছে ইয়াত সাজন কাই আছে সাজন ললোঁ তাৰপিছত শান্তনু ভাইটি আৰু ইফালে ডিজে বৰুৱা এই ঠাইডোখৰৰ নাম কি আছিলে সাজন কাই জেঙেৰাই বুলি কয় চিপানী জেঙেৰাই বুলি কয় ইয়াত কি কি মানুহ আছে এনে ইয়াত তুমি ইয়াত মিচিং মানুহ পাবা মিচিং জনজাতিৰ মানুহবিলাক আছে পাহাৰ কিনা জেগা যে দেউৰী আছে আৰু ন দেউৰী আছে লালুং আছে এনেকৈ আছে আৰু ইফালে আপোনাৰ অৰুণাচল বৰ্ডাৰ এইখন ইফালে অৰুণাচল বৰ্ডাৰ সীমা লাগি আছে এইখন আপোনালোকে যে পাহাৰ দেখিছে ইয়াতে একেবাৰে কাষতে এইটো অৰুণাচলৰ বৰ্ডাৰ বুলি ক'ব পাৰি আচলতে আৰু ইয়াৰ আমাৰ সাজন লালুং কাই আছে তেওঁৰ লগতো আমি ভিডিঅ' শ্বুট কৰিলোঁ খুব ভাল লাগিছে আৰু যথেষ্ট সময় আমি কটালোঁ একেলগতে আৰু মই এটা লালুঙৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ নেক্সট ষ্টেপত সাজন কাই থাকিব সেই ভিডিঅ'টোত আহিবা আমাৰ গাঁৱত আহিবা তেওঁৰ জৰিয়তে বনাম মই লালুঙৰ ট্ৰাইবেলবিলাক লালুঙৰ মানে লালুং জনজাতিৰ গোটেই মই সংস্কৃতিবোৰ দেখাব বিচাৰিম চেষ্টা কৰিম এই সাজন কাইৰ জৰিয়তে তাৰপিছতে আছে ভাইটি আৰু এইটো নদী দেখিছে খুব এটা সুন্দৰ ঠাই আপোনালোকে কিছুমানে হয়তো মানে গৰম বন্ধত হওক বা ছুটিৰ সময়ত ট্ৰেভেলিং কৰিবলৈ ঠাই বিচাৰি নাপায় ভাল ঠাই তো ইয়াত আহিব পাৰে খুব ধুনীয়া আপোনালোকে চাব পাৰে ইমান সুন্দৰ এটা পৰিৱেশত আছোঁ হে গাইজ ৱেলকাম বেক টু মাই চেনেল বৰ্তমান মই উপস্থিত আছোঁ ধেমাজি জিলাত আৰু ধেমাজি জিলাৰ এখন খুব ধুনীয়া মানে সৌন্দৰ্য প্ৰাকৃতিক মনোমোহা ঠাই আৰু ঠাইখনৰ নাম হৈছে জেংৰাই ইয়াত একেবাৰে পাহাৰৰ ওচৰতে আপোনালোকে দেখিব পাৰে সেইফালে পাহাৰ আছে আৰু এটা নদী আছে সেই নদীটোত গা ধুবলৈ আহিছোঁ মই ফাইনেলি মই এই নদীটোত নামি আহিলোঁ চলা তলা কাপোৰ চাপোৰ খুলি আৰু মোৰ লগত আছে ইয়াত ডিজে বৰুৱা শ্বৰ্টলি মানে ডিজে বুলি কয় একচুৱেলি তাৰ নামটো দীপজ্যোতি হয় দীপজ্যোতি বৰুৱা এইটো চাইডক এইফালে এইফালে চাইডে ডুব মাৰিছে ই মানে বহুতেই লাজ কৰে একচুৱেলি ভিডিঅ'ত ওলাবলৈ ল'ৰাটো খুব ধুনীয়াকৈ মানে ছোৱালীবিলাকে প্ৰপ'জ মাৰিব বুলি ভয় খাই মানে এইফালে মুখখন দেখুৱাই দিয়া মানে বহুত লাজ কৰে সি ডিজে বৰুৱা আছে লগতে সেইফালে শান্তনু ভাইটি আছে খুব ধুনীয়া পৰিৱেশটো চাওক এই ঠাইডোখৰৰ নাম হৈছে জেংৰাই ধেমাজি জিলাৰ শ্ৰীপানী বুলি এডোখৰ ঠাই আছে খুব সৌন্দৰ্য ঠাই আৰু সেইফালে আপোনালোকে দেখিছে এখন পাহাৰ আছে আমাৰ যিহেতু কাষত মোৰ যিসকলে আগতে ভিডিঅ' চাইছে তেওঁলোকে জানে মই মানে ভূটানৰ ওচৰত ঘৰ আৰু আমি হিমালয় পাহাৰখন দেখিয়ে থাকোঁ আমাৰ অলপ গাতে লাগি থকা আৰু এইখন একেই পাহাৰখন এনেকৈ দীঘলীয়াকৈ আছে চাওক আমি এতিয়া এই ঠাণ্ডা পানী ডুব মাৰিম আমাৰ ডিজে বৰুৱা আছে অলপ কৈ দিয়ে কিবা অলপ কৈ দিয়া কিবা ধেমাজি সাজন কাই আছে ধেমাজি ছাবস্ক্ৰাইবাৰ মোক কেইটামান লাগে এই কি ধেমাজি ছাবস্ক্ৰাইবাৰ কেইটামান আপুনি ৰিকুৱেষ্টটো কৰি তোমালোকে যে ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা বা তোমালোকে ছোৱালীবিলাক চাই আছা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ জনাইছোঁ বহুত দূৰৰ পৰা আহিছে মই একেবাৰে সদৰ ডিষ্ট্ৰিক্টত ফুৰিব আহিছে বহুত দূৰৰ পৰা আহিছে ছাবস্ক্ৰাইব কৰি দিবা যদি 600 কিলোমিটাৰ অতিক্ৰম কৰি আহিছোঁ ধেমাজি ছাবস্ক্ৰাইবাৰ লাগে প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ধেমাজিৰ পৰা ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো চাই আছে আৰু মই ভিডিঅ'টো টেগ কৰি দিম বাৰু ধেমাজিৰ যিবিলাক চিনাকি আছে তেওঁলোকক টেগ কৰি দিম ডিজে বুঢ়া খুব লাজ কৰে ইয়াত চাওক মৰিধল কলেজৰ এসময়ত GS আছিলে ডন মৰিধল কলেজৰ ডন আছিলে এইজন এতিয়া ডনে বাৰু ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনালোক আৰু যিখিনি পাৰোঁ আপোনালোক দেখুৱাবলৈ চেষ্টা